মহামাৰী কৰোনা ভাইৰাছৰ আতংকৰ মাজতে আজি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ টেঙাখাটতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে টেঙাখাট আঞ্চলিক কৰ্মচাৰী পৰিষদে টেঙাখাট সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ চৌহদত উদযাপন কৰে। কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজীৱ কোঁৱৰ, সাধাৰণ সম্পাদক ৰূপজ্যোতি গগৈ, কোষাধ্যক্ষ ভূপেন চমুৱাকে ধৰি অন্যান্য বিষয়ববীয়াৰ লগতে স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বৃক্ষৰোপণত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত স্থানীয় কবি চিত্ৰলেখা বৰা বেগমে উপস্থিত থকা সকলৰ মাজত গছপুলি বিতৰণ কৰে। বৃক্ষ ৰোপণ কৰি কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজীৱ কোঁৱৰে এনেদৰে কয় যে আমাৰ আজি এই বৃক্ষৰোপণ কাৰ্যসূচী যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ হৈছে আৰু সকলো কৰ্মচাৰীসকল সমবেত হৈছে আৰু বিভিন্ন ধৰণৰ আমাৰ সামাজিক সংস্থাৰ লগত জড়িত ব্যক্তিসকলেও আজি আমাৰ মাজত উপস্থিত আছে। গতিকে তেখেতসকলৰ সহযোগিতাত আমি বৃক্ষৰোপণ কাৰ্যসূচী খুব সুন্দৰৰূপে আমি পৰিচালিত হৈছে বুলি আমি ভাবিছোঁ। আৰু আমাৰ সম্পাদক আছে, কৰ্মচাৰী পৰিষদৰ সম্পাদক ৰূপজ্যোতি গগৈ ডাঙৰীয়াৰ খুব নেতৃত্বত খুব সুন্দৰভাৱে আমি এই 5 জুন তাৰিখটো আমি বিশ্ব পৰিৱেশ দিৱসৰ যিটো প্ৰাসংগিকতা, সেই প্ৰাসংগিকতাটো আমি সজীৱ কৰি ৰখাৰ মানুহে আজি বৃক্ষৰোপণ কাৰ্যসূচীটো হাতত ল'লোঁ।